আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালে। আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো আঁকোৱালি ল'ব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে পুনৰ কৈছোঁ নতুনকৈ আহিছে তেওঁলোকক পুনৰবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে যে আছে বেল আইকনটো সেইটো প্লিজ দবাই দিব। আৰু তেতিয়া মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়াই মোৰ এই ভিডিঅ'বোৰ চাব পাৰিব। তেন্তে আহকচোন মই আজি আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ৰেচিপিটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু মই গাঁৱলৈ গৈছিলোঁ, গাঁৱলৈ যাওঁতে মই ভিডিঅ' বনাইছিলোঁ তাত, আৰু তেতিয়া মই এটা ৰেচিপি শ্বেয়াৰ কৰিম কৈছিলোঁ। সেই ৰেচিপিটো মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেন্তে আহকচোন মই আজি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ৰেচিপিটো বনাবৰ কাৰণে আমাক যিখিনি সামগ্ৰী লাগে সেই সামগ্ৰীখিনি এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ। এয়া লৈছে কচু হিৰৈ বুলি কয়। আপোনালোকে খাই পাইছে নাই মই গম নাপাওঁ। যিসকলে খাই নাই পোৱা তেন্তে খাই চাব, বহুত টেষ্টি হয়। আৰু আপাই খুব ধুনীয়াকৈ বনাইছে আৰু আপাহঁতৰ যিকোনো খানাই ভাল লাগে। আৰু এয়া দেখিছে কচুলতিখিনি গৰম পানী ধুনীয়াকৈ তিয়াই লৈছে, তিয়াই পিনি তাৰ পৰা উঠাইছে। আৰু এতিয়া এইখিনি কঁঠাল গুটি ধুনীয়াকৈ গুচাই মেলি পিনি ধুই লৈছে। তাৰপাছত মাছ লাগিব আৰু ইয়াৰ লগত, আৰু এয়া আপাই তেল মাৰিছে, ধুনীয়াকৈ তেল মাৰি আছে। খুব ধুনীয়াকৈ বনাইছে আপাই। এনেদৰে আপাই বনাই বহুত ভাল লাগে কচু হিৰৈ। আপোনালোকে এবাৰ খাই চাব যদি খাই নাই পোৱা, বহুত টেষ্টি হয়। এয়া ধুনীয়াকৈ তেল দি পিনি পিঁয়াজ আৰু জলকীয়া অকণমান দি পিনি ধুনীয়াকৈ তেল মাৰিছে। চাই থাককচোন ভিডিঅ'টো। এইফালে ধুনীয়াকৈ ভাজি আছে আৰু লগতে হালধি দি দিলে আৰু লগতে নিমখো দি দিব এতিয়া। আৰু নিমখ দিয়াৰ পাছত ধুনীয়াকৈ যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ যাব তেতিয়া কচুলতিখিনি দি দিব। আৰু কচুলতিখিনি কচু হিৰৈ বুলি কয়, আমাৰ এইফালে কচুলতি বুলি কয়। আপোনালোকৰ ঠাইত কি বুলি কয় জনাবচোন। আমাৰ এইফালে দুইটা নামেৰে মতা হয়। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ধুই থোৱা কঁঠাল গুটিখিনি দি দিয়া হৈছে চব্জি কেৰাহীত, আৰু ধুনীয়াকৈ এইখিনি লৰাই ল'ব। লৰাই পিনি ধুনীয়াকৈ ভাজি থাকিব। আৰু এটা কথা, ইয়াত দালি দিয়া হ'ব, অলপমান দালি দি দিব। আৰু দালিখিনি দিয়াৰ পাছত ধুনীয়াকৈ এইখিনি ভাজি থকা হ'ব। আচলতে দালিখিনি দিয়া মই ভিডিঅ' কৰিবই নহ'ল। আৰু দালি দিয়াৰ পাছত ধুনীয়াকৈ এইখিনি ভাজি থাকিব। আৰু ভাজি যেতিয়া সিজিব, সিজালৈকে জুইতে থাকিব, সিজালৈকে ভাজি থাকিব। তাৰপাছত ধুনীয়াকৈ যেতিয়া সিজি যাব তেতিয়া ইয়াত পানী দি দিয়া হ'ব। আৰু পানী দি দিয়াৰ পাছত ধুনীয়াকৈ তাত টেঙা দিয়া হ'ব। আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওকচোন কি সুন্দৰ লাগিছে দেখিবলৈ, খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? জিভাৰ পানী পৰিছে চাগে ন? আপোনালোকে যদি খোৱা নাই এনেদৰে বনাই খাই চাব দেই। ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু এইফালে ধুনীয়াকৈ গৰম পানী কৰি থোৱা হৈছে চব্জিত দিবৰ কাৰণে। চব্জিখিনি যেতিয়া সিজিব তেতিয়া ইয়াত গৰম পানী দি দিয়া হ'ব। আৰু গৰম পানী দিলে চব্জিখিনি খাবলৈ ভাল হয়, সেইকাৰণে গৰম পানী ইয়াত ব্যৱহাৰ কৰা হৈছে। আৰু এয়া চব্জিখিনি ধুনীয়াকৈ সিজাৰ পাছত এতিয়া ইয়াত মাছখিনি দি দিয়া হৈছে। আৰু মাছখিনি ধুনীয়াকৈ দিয়াৰ পাছত গৰম পানী, ইয়াত দেখিছে নহয় গৰম পানী দিয়া হৈছে। গৰম পানী যিমান পৰিমাণৰ পানী লাগে সিমান অনুপাতে পানী দি দিলেই হ'ব। সেই অনুপাতে পানী দি দিয়া হৈছে। আৰু এতিয়া ইয়াত ধুনীয়াকৈ সিজিবৰ কাৰণে এখন ঢাকনা মাৰি দিয়া হ'ব। আৰু ঢাকনাখন দিয়াৰ পাছত ধুনীয়াকৈ উতলি থাকিব। এয়া চাওক না কি ধুনীয়া লাগিছে। এয়া টেঙা চেপি দিছে, কাজি নেমু চেপি দিছে। আপোনালোকে যিকোনো টেঙা ইউজ কৰিব পাৰে। আমাৰ যিহেতু ঔটেঙা নাছিলে, ঔটেঙা দিলে খুব ভাল হয়। ধুনীয়াকৈ টেঙা চেপি দিয়া হৈছে। আৰু এয়া চাওক কি ধুনীয়াকৈ উতলি আছে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? দেখি ভাল লাগিছে নে বাৰু? এনেই দেখাত কেনেকুৱা লাগিছে? আৰু খাওঁ লাগিছে চাগে ন আপোনালোকৰ?